নমস্কাৰ। জয় জয়তে পৰম কৃপালু গুৰুদেৱৰ অভয় ৰাতুল চৰণ যুগলত আমি এই অল্পমতি দাসে শতকোটি প্ৰণিপাত জনাইছোঁ। লগতে আপোনালোকৰ চৰণতো সশ্ৰদ্ধা প্ৰণাম জনাইছোঁ। গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু ৰচিত ভক্তিতত্ত্ব শাস্ত্ৰৰ পৰা উদ্ধৃত গুৰু বিচাৰ পদ প্ৰবচন। ভকতে বলন্ত প্ৰভু দুয় পথ কৈলা, ভক্তি বিশ্বাসৰ কথা মনত জন্মিলা। ভকতিৰ পথে লোক কি উপায়ে যাব, কাহাক আশ্ৰয় কৰি ভক্তি পথ পাব। এহি সংশয়ৰ কিছু আঁতৰণ হৈলা, শুনিবাক ইচ্ছা প্ৰভু মোৰ মনে ৰৈলা। কোনজন গুৰু মানি ভকতি কৰিব, প্ৰকৃত গুৰুক প্ৰভু কিদৰে চিনিব। কৃপাময় ঘৰি গুৰু কহিলা সাদৰি, সদ্গুৰু পদ সেৱা কৰিবা নানা বেশত হৰে যিটো সন্ত সাধু হয়, শাস্ত্ৰ শুনায়া ফুৰে নিজ মত কল্পদেৱ দেৱী পুজি যিজনে সুৰয়, অহিতজন গুৰু নহে জানিবা নিশ্চয়। যদি তাক গুৰু মানি
অধগতি যায়। অজানাহিত জন ফুৰে বেপাৰৰ চলে। গুৰু বোলাই ফুৰে লৈ নিজক কৌশলে। আন সন্ত গুৰু যত নিন্দয় সদায়। নিজ গুণ বখানিয়া লোকত জানিবাহিত জন সন্ত গুৰু নয়। ভক্তি তত্ত্ব নাজানিয়া প্ৰচাৰ তেনে গুৰু মানি যদি ভক্তি পথলৈ চেদিবা নোৱাৰিব ঈশ্বৰ শুনায়বে সন্ত গুৰু কাহা কবলয়। হৰি সেৱা বিনে যাৰ আন চিন্তা নাই। অজিত জন প্ৰকৃততে মহন্ত হয়। ৰাগ দেখ হিংসা তাৰ কিছু না হৰি ৰহে চিত্ত দি থাকয়। প্ৰকৃত গুৰুৰ স্থান তেনেজনে পায়। আন কতৰাই নিজে তৰি যায়। সেই মত গুণী জন মহন্ত বোলৈ।
ব্ৰহ্ম কচিন্তিয়া সিটো ব্ৰহ্ম জ্ঞান পাই অতান্তই উপদেশ লৈলে তৰিবা নিশ্চয় তেহেন গুৰুত সদা ৰাখিবা বিশ্বাস সৰ্বজীৱে হৰি বুলি কৰিবা বিশ্বাস সেহি মত গুণী জন মহন্ত বলয় সাগৰে নোখোজে পানী তথাপি তো পাই আনয় উপাৰ্জন যত নষ্ট হইয়া যায় হৰিৰ সেৱাৰ ফল বাঢ়িয়া খাই শাস্ত্ৰত বিচৰা যদি একবিনে নাই একক চিন্তিবা গুৰু উপদেশ গুৰু উপদেশ লৈ হৰি ভক্তি কৰা কৃষ্ণ গুৰু বুলি হবে সংহাৰক কৃষ্ণ গুৰু উপদেশ লৈ হৰি ভক্তি কৰা কৃষ্ণ গুৰু বুলি হবে সংহাৰক জয়